guys, welcome back to my channel. Please like, comment, share, subscribe and click the bell icon. মই ফার্স্ট ইন্ট্রোটো লগাই লওয়া ভাল হ'ব নেকি মানে আপোনালোকে হেখিনি দেখিলে যাতে মোক আৰু যেতি নকয় এই ভিডিওটো কেৱল ধেমালিৰ বাবে বনোৱা হৈছে মই কেইজনমান মক্কেলেও দেখাম যি কিজনে এবিট মিমছ বুলি কৈ মানে নিজৰে ইজ্জত নিজে খাই আছে আপোনালোকে চাই যাব নিশ্চয় Girls during lockdown. এগৰাকী মহান নমুনা। ৰব হাঁহি হোৱাই নাই নেকি আৰে আৰু আছে চাই যাওকচোন এইজনক কি কম এইজনটো মক্কেলৰ বাপে হয় আপোনালোকে চাই লওক ভালকে शर्म करो भगवान से डरो भोसड़ी वालों भगवान से डरो আৰু এইগৰাকীক চাওক মানে ইমান ভুল ধাৰণা কেনেকৈ পালি থাকিব পাৰে নিজৰ মগজত বুজি নাপাওঁ আৰু कौन है ये लोग कहां से आते हैं মোৰতো ক'বলৈ মনেই নাছিলে কিন্তু মই এতিয়া নকৈ নোৱাৰিছোঁ নিউজ পেজ এটাত কি মক্কেলামি চলি আছে চাবচোন মই কইনাগৰাকীক বিশেষ একো ক'ব নাযাওঁ কিন্তু নিউজ চেনেলটো সুধিছোঁ নিউজ বিচাৰি পোৱা নাই নেকি তোমালোকে আৰু ওপৰতে কমেণ্ট দিয়া কেইটামানতো থাকে আহক তেওঁলোকৰে কমেণ্ট দুটামান চাওঁ কমেণ্ট কৰাকেইটা ওপৰতে থাকিব আৰু তেওঁ যি পিন্ধে যি মাস্ক পৰিধান কৰিছে তাত ক'বলগীয়া আমাৰ একো নাই কিন্তু সেইটো নিউজত দিবলগীয়া কোনো যুক্তিযুক্ততা নাই ইয়াত মই নিজৰ মনোভাৱটোৱে দাঙি ধৰিছোঁ বেলেগ একো ক'বলৈ যোৱা নাই কাকো দুখ দিব যোৱা নাই বা মোক কোনো ভুল নাভাবিব ইয়াতে কৈ আজি মোৰ ভিডিঅ' মই সামৰিছোঁ প্লিজ থাম্বছ আপ প্লিজ